কৰক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰক পেট্ৰল ডিজেলৰ মূল্য হ্ৰাস কৰক পেট্ৰল ডিজেলৰ মূল্য হ্ৰাস কৰক পেট্ৰল ডিজেলৰ ৰন্ধন গেছৰ মূল্য হ্ৰাস কৰক মূল্যবৃদ্ধি ৰোধ কৰিবলৈ অসম চৰকাৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক অসম চৰকাৰ অসম চৰকাৰ যোগান বিভাগক আমি দাবী জনাব বিচাৰিছোঁ যে এই যি মূল্য বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ইন্ধন সামগ্ৰীৰ মূল্য বৃদ্ধি পেট্ৰল মূল্যবৃদ্ধি ৰোধ কৰক মূল্যবৃদ্ধি ৰোধ কৰক মূল্যবৃদ্ধি ৰোধ কৰিবলৈ অসম চৰকাৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে সম্পত্তিৰ ওপৰত যি অত্যাধিক কৰ লগাইছে এই অত্যাধিক কৰ সংগ্ৰহৰ প্ৰতিবাদত আজি সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই আমি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰলৈ আমাৰ দাবী যে মানুহৰ নিত্য ব্যৱহাৰ্য সামগ্ৰী পেট্ৰল ইন্ধনজাত যিসমূহ সামগ্ৰী আছে এই সামগ্ৰীসমূহৰ যি চূড়ান্ত মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক কোঙা কৰি পেলাইছে। আজি বৰ্তমান সময়ত জনসাধাৰণ বজাৰলৈ যাব নোৱাৰা অৱস্থা, চলি মেলি খাব নোৱাৰা অৱস্থা হৈ পৰিছে। গতিকে আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰ অতি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ হ'ব লাগিব। তাৰ লগে লগে সম্পত্তিৰ ওপৰত যি কৰৰ বোজা এই জনসাধাৰণৰ ওপৰত জাপি দিছে এই সম্পত্তিৰ ওপৰত এই কৰৰ বোজা হ্ৰাস কৰিব লাগিব। এই কৰৰ বোজা বন্ধ কৰিবৰ কাৰণে আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছোঁ।